Hi everyone, Changing Life with Modicare by Parishmita অন্যটা ভিডিঅ'লৈ মই পৰিস্মিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি মই মোৰ এই ভিডিঅ'ত আমাৰ এই মাহত মডিকেয়াৰত কি অফাৰ্ছ দিয়া হৈছে সেই বিষয়ে অলপমান কৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া ধৰিব পাৰিব অফাৰ্ছবোৰ কেনেকুৱা দিয়া হৈছে। আৰু যদি কিবা সুধিব লগা থাকে তেনেহ'লে দি থোৱা কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰি মোক সুধিব পাৰিব। প্ৰথম অফাৰটো হৈছে ৰিপাৰ্চেছ এণ্ড নিউ জইনি প্ৰগ্ৰেম, যিটো প্ৰত্যেক মাহতে দিয়া হয়। আৰু ইয়াত এটা ক্ৰাইটেৰিয়া দিয়া আছে যে যিসকল কনচালটেণ্ট পুৰণা হয় তেখেতসকলে 1 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত এই অফাৰটো ল'ব পাৰে। আৰু যিসকলে এই মাহত জইন কৰিব তেওঁলোকে গোটেই মাহটোৱে এই অফাৰটো ল'ব পাৰিব। অফাৰটো হ'ল এনেকুৱা, ধৰক আপুনি 1000 টকাৰ ওপৰত শ্বপিং কৰিব, তেতিয়া আপুনি এটা শ্বেম্পু যিটো ফ্ৰুট অফ দ্য আৰ্থ হেনা আৰু জোজোবা অইলেৰে বনোৱা হৈছে, সেইটোৰ MRP 132 টকা, সেইটো আপুনি জাষ্ট 1 টকা দিলে পাব। ঠিক তেনেদৰে আপুনি যদি 2000 টকাৰ ওপৰত শ্বপিং কৰে এই মাহত, তেনেহ'লে আপুনি এটা ফ্ৰুট অফ দ্য আৰ্থ ফেচ পেক যিটো নিম আৰু ৰ'জমেৰীৰে বনোৱা হৈছে, সেইটোৰ MRP 295 টকা, সেইটো 1 টকা দিলে পাব। ঠিক তেনেদৰে 3000 ওপৰত যদি আপুনি শ্বপিং কৰে তেনেহ'লে চেলন প্ৰফেশ্যনেল অৰ্গেন অইল যিটো কণ্ডিশ্যনাৰ আছে, সেইটোৰ MRP হৈছে 485 টকা, সেইটো আপুনি 1 টকা দিলেই পাব। ঠিক তেনেদৰে যদি আপোনাৰ বিলখন 5000 ওপৰত হৈ যায় তেনেহ'লে আপুনি এটা ৱেল ভিটামিন চি টেবলেট আৰু লগতে শ্লোকা পিউৰিফাইং লাইম পিল এণ্ড নিম ফেচ ৱাছ, সেইটো 1 টকা দিলে পাব, তাৰ MRP 714 টকা। নেক্সট অফাৰটো দিয়া হৈছে এনভাৰচিপ আৰু এনভাৰগ্ল'বৰ ওপৰত। এই অফাৰটো আমাৰ প্ৰত্যেক মাহতে থাকে, কাৰণ এইটো এটা বহুত দৰকাৰী প্ৰডাক্ট হয়। যদি আপুনি নিজকে, নিজৰ ফেমিলিক বা নিজৰ ঘৰখনক হাৰ্মফুল ৰেডিয়েশ্যনৰ পৰা প্ৰটেক্ট কৰি ৰাখিব বিচাৰে তেনেহ'লে আপোনালোকৰ এই দুটা বস্তু থকাটো খুবেই জৰুৰী। অফাৰটোত কোৱা হৈছে এনেধৰণৰ, যদি নিউ জইনীসকলে যিকোনো দুখন এনভাৰচিপ কিনে তেনেহ'লে তেওঁলোকে 3 নম্বৰৰ এনভাৰচিপখন জাষ্ট 1 টকা দিলে পাব। ঠিক তেনেদৰে পুৰণা কনচালটেণ্টসকলে যদি যিকোনো 5খন এনভাৰচিপ কিনে তেনেহ'লে 6 নম্বৰখন তেওঁলোকে জাষ্ট 1 টকা দিলে পাব আৰু 665 টকা তেওঁলোকে ছেভ কৰিব পাৰিব। ঠিক তেনেদৰে আমাৰ যি দুটা এনভাৰগ্ল'ব আছে, তাৰে যিকোনো এটা যদি এনভাৰগ্ল'ব কিনে তেনেহ'লে এখন এনভাৰচিপ ফ্ৰীকৈ পাব আৰু লগতে 450 ৰুপিজৰ এখন গিফ্ট ভাউচাৰ তেখেতসকলে এই মাহত পাব। তো এইকেইটা হৈ গ'ল এনভাৰচিপৰ ওপৰত থকা অফাৰ আৰু এনভাৰগ্ল'বৰ ওপৰত থকা অফাৰ। নেক্সট অফাৰটো হৈছে আৰ্বান কালাৰৰ প্ৰডাক্টছৰ ওপৰত, যিটো প্ৰি ফেষ্টিভ স্পেচিয়েল বুলি লিখা হৈছে কাৰণ পূজা আহি আছে। প্ৰথম পোষ্টাৰখনত কোৱা হৈছে যে আৰ্বান কালাৰৰ প্ৰডাক্টছ যদি কোনোবাই 1599ৰ ওপৰত কিনে তেনেহ'লে তেখেতে হয় এটা ৱেল ভিটামিন চি টেবলেট 1 টকা দি ল'ব পাৰিব, নহ'লে এটা এল'ভেৰা জুচ 39 ৰুপিজ দি ল'ব পাৰিব, যিটো ইচ্ছা কৰে। নেক্সট এইখন আৰ্বান কালাৰৰ পোষ্টাৰ দিয়া হৈছে যে যিসকল কনচালটেণ্টে আৰ্বান কালাৰৰ প্ৰডাক্টছ 1599 ৰুপিজৰ ওপৰত কিনিব DP প্ৰাইচ, তেখেতসকলে এটা টু গুড টু বি মেট লিপষ্টিক যিটোৰ MRP 375 হয়, সেইটো জাষ্ট 1 টকা দিলে পাব। আৰু শ্বেডবোৰ যিখিনি পোষ্টাৰত দিয়া আছে তাৰ ভিতৰত ল'ব পাৰিব। নেক্সট আৰ্বান কালাৰৰ এই পোষ্টাৰত দিয়া হৈছে যে কোনোবাই যদি আৰ্বান কালাৰৰ এই ব্লু লাইট ৰেঞ্জৰ 4টা প্ৰডাক্টৰ ভিতৰত 3টা যিকোনো কিনে প্ৰডাক্ট, তেখেতসকলে 15% অফ পাব। নেক্সট আৰ্বান কালাৰৰ প্ৰডাক্টছৰ পোষ্টাৰত দিয়া হৈছে যে কোনোবা কনচালটেণ্টে যদি এটা প্ৰ' চেলফি প্ৰাইমাৰ কিনে তেনেহ'লে তেখেতে এটা প্ৰ' মাল্টিফাংচন ফাউণ্ডেশ্যন এণ্ড কনচিলাৰ ষ্টিক, সেইটো 15% অফ দি কিনিব পাৰিব। নেক্সট এইখন আৰ্বান কালাৰৰ পোষ্টাৰত লিখা হৈছে যে কোনোবা কনচালটেণ্টে যদি যিকোনো দুডাল ইণ্টেন্স আই কালাৰ পেঞ্চিল কিনে যাৰ MRP 595 হয়, আৰু দুডাল কিনিলে তেওঁলোকে 375 DP প্ৰাইজত পাব এডালত। নেক্সট এইটো অফাৰ হৈছে নেইল পলিচৰ ওপৰত, যিটো মহিলাসকলৰ খুবেই এটা প্ৰিয় বস্তু মেকআপৰ ভিতৰত। এইটো হৈছে যে কোনোবা কনচালটেণ্টে যদি প্ৰ' কুইক ড্ৰাই নেইল লেকাৰ যিটোৰ MRP 140 হয়, তাৰ যিকোনো 3টা ওপৰত কিনিলে 99কৈ এটাত পৰিব। নেক্সট এইটো অফাৰ হৈছে ট্ৰেভেল বাডি নেইল লেকাৰ ওপৰত, যিটো নেইল ৰিমুভাৰ হয়, ৱাইপছৰ আকাৰত থাকে। ইয়াৰ যদি যিকোনো 2টা কিনে তেনেহ'লে 25% অফকৈ ল'ব পাৰিব। নেক্সট এইটো অফাৰ হৈছে লিপ লাইনাৰৰ ওপৰত। আৰ্বান কালাৰৰ যিডাল লিপ লাইনাৰ আছে তাৰ নাম হৈছে আল্ট্ৰা প্ৰিচিশ্যন লিপ লাইনাৰ। ইয়াৰ MRP 350 হয়,
কিন্তু কোনোবাই যদি যিকোনো দুডাল লিপ লাইনাৰ কিনে এই শ্বেডকেইটাৰ ভিতৰত তেনেহ'লে তেওঁ এডালত 235 ৰুপিজকৈ ল'ব পাৰিব। অফাৰটো হৈছে আৰবান কালাৰৰ যিটো প্ৰ' হোৱাইট ৰেঞ্জ আছে, ইয়াৰ প্ৰ' হোৱাইট ফেচ ৰেডিয়েশ্যন ডে লোশ্যন যিটো আছে SPF 15, সেইটো যদি লয় তাৰ লগত ছেকেণ্ডটো কিনিলে 299 ৰুপিজত কিনিব পাৰিব। নেক্সট আৰবান কালাৰ অফাৰটো দিয়া হৈছে যে বাই এ ফেষ্টিভ ফ্লিং লিপষ্টিক এণ্ড ফেষ্টিভ ফ্লিং নেইল লেকাৰ এট 20% অফ। অৰ্থাৎ কোনোবা কনচালটেণ্টে যদি যিটো আমাৰ ফেষ্টিভ ফ্লিং লিপষ্টিক এণ্ড ফেষ্টিভ ফ্লিং নেইল লেকাৰ আছে সেই দুটা একেলগে ল'ব বিচাৰে তেনেহ'লে 20% অফ পাব। আৰু তাৰ শ্বেডকেইটা কি ল'ব পাৰিব সেই শ্বেডকেইটাৰ বিষয়ে এই পোষ্টাৰখনতে দিয়া হৈছে। নেক্সট অফাৰটো হৈছে মডিকেয়াৰ কুকু এয়াৰ পিউৰিফায়াৰৰ ওপৰত, যিটো অফাৰো প্ৰত্যেক মাহতে দিয়া হৈছে। ইয়াত দিয়া হৈছে যে কোনোবা কনচালটেণ্টে যদি এটা মডিকেয়াৰ এয়াৰ কুকু পিউৰিফায়াৰ লয়, তেখেতে তাৰ লগত এটা মডিকেয়াৰৰ যিটো এনভাইৰগ্ল'ব আছে তাৰ যিকোনো এটা, তাৰ MRP হৈছে 4998, সেইটো জাষ্ট এটকা দিলে পাব আৰু লগতে এখন 1200 টকাৰ গিফ্ট ভাউচাৰ পাব। তো এইখিনিয়ে আছিলে আমাৰ মডিকেয়াৰৰ ছেপ্টেম্বৰ মাহৰ যিবোৰ অফাৰ্ছ তাৰ ওপৰত মোৰ এটা সৰু ভিডিঅ'। আপোনালোকে যদি চাইছে তেনেহ'লে অফাৰবোৰটো ধৰিব পাৰিছে, আৰু যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে আপোনালোকে মোক সুধিব পাৰে কণ্টেক্ট নম্বৰত অফাৰবোৰৰ বিষয়ে। থেংক ইউ ছ' মাছ।